নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ খিচিৰি। তাৰ বাবে প্ৰথমতে মই মগুৰ দাইল আৰু ৰহৰ দাইল ধুনীয়াকৈ তিয়াই ৰাখিছিলোঁ আৰু চাউলো লৈ লৈছোঁ। পাচলিখিনি ধুনীয়াকৈ কাটি লৈছোঁ। তাত আছে ৰঙালাও, আলু, জিকাও দি দিছোঁ আৰু দি দিছোঁ কচু আছিলে। সকলোবিলাক মানে মিলাই জুলাই দি দিছোঁ আৰু তাৰপিছত মই কুকাৰতে বনাবলৈ লৈছোঁ। সেইকাৰণে কুকাৰত মিঠাতেল দি লৈছোঁ। তাৰপিছত তাতে তেজপাত দুখিলামান আৰু শুকান জলকীয়া দি পিনে ধুনীয়াকৈ লৰাই লৈছোঁ আৰু পিঁয়াজখিনি দিও ভালদৰে ভাজি লৈছোঁ। তাৰপিছত মই দাইলখিনি দি এনেকৈ অলপ দেৰি ভাজিছোঁ আৰু আকৌ অলপ দেৰি ঢাকি ৰাখিছিলোঁ। তাৰপিছত আকৌ মই চাউলখিনি তাত ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত এতিয়া মই এই চব্জিখিনি ধুনীয়াকৈ তাত দি দিছোঁ। সকলোবিলাক চব্জি তাতে দিছোঁ। তাৰপিছত লৈছোঁ মই ইয়াৰ মছলা লৈছোঁ চব জাতৰে, হালধি, নিমখো দি লৈছোঁ ধুনীয়াকৈ, জিৰা, ধনিয়া আৰু গৰম মছলা অকণমান লৈ লৈছোঁ। তাৰপিছত এয়া মই ধুনীয়াকৈ হিলাই পিনে আকৌ ঢাকি পিনে অলপ দেৰি ৰাখিছোঁ। কেঁচা জলকীয়া কেইটামানো ধুনীয়াকৈ ইয়াতে দি দিছোঁ। ভালদৰে অলপ দেৰি ঢাকি সিজোৱাৰ পিছত আকৌ পানী ঢালি দিছোঁ। পানী দিও ভালদৰে আকৌ হিলাই লৈছোঁ। হিলাই পিনে কুকাৰৰ ঢাকনখন মই ভালদৰে লগাই তাত 3টা চিটি মাৰিবলৈ দিছোঁ। 3টা চিটিত এয়া মোৰ হৈয়ে গৈছে আজি খিচিৰি। চাওকচোন বাৰু কি ধুনীয়াকৈ সিজিছে। তাৰপিছত শেষত মই ইয়াত ধুনীয়াকৈ ঘিউ দি দিছোঁ। ঘিউ দি পিনেও আৰু অলপ দেৰি এনেই ৰাখি দিছোঁ। তাৰপিছত এয়া চাওকচোন বাৰু হৈয়ে গৈছে। এয়া আজি কাঁহী লৈ ল'লোঁ ধুনীয়াকৈ। তাৰ লগত লৈছোঁ ঘৰতে বনোৱা আমৰ আচাৰ, পিঁয়াজ,